এভৰিৱান আগৰ ভিডিঅ'টোত আপোনালোকক মই দেখাইছিলোৱে জলফাই আচাৰ বনাবৰ কাৰণে ৰ'দত শুকুৱাই থৈছিলো আৰু মইনো কেনেদৰে আচাৰ প্ৰস্তুত কৰো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো আহকচোন প্ৰথমতে পেনখন গৰম কৰি লৈ তাত পৰিমাণ অনুসৰি শুকান সৰিয়হ আৰু পাঁচফোৰণখিনি অকণমান গৰম কৰি মিক্সিৰ বাটিটোত অকণমান গুড়ি কৰি ল'লো মই এই আদা নহৰুখিনি মিহিকৈ কাটি ৰ'দত অকণমান শুকুৱাবলৈ পাহৰি থাকিলোঁ সেয়েহে এই পেনখনতে অলপ শুকানকৈ গৰম কৰি ল'লোঁ নহ'লে ভেঁকুৰ অহাৰ চান্স থাকে সকলোবোৰ ৰেডি হোৱাৰ পাছত পেনখনত আচাৰৰ অনুপাতে মাষ্টাৰ্ড অইলখিনি ভালদৰে গৰম হোৱাৰ পাছত তাতে শুকুৱাই ৰখা জলফাইখিনি দি ভালদৰে লৰাই লৈ এই আদা নহৰু বগা সৰিয়হৰ গুড়ি আৰু পাঁচফোৰণখিনি দি ভালদৰে মিহলাই ল'লোঁ আৰু এতিয়া ইয়াতে এপেকেট ৰেড চিলি দি দিম ৰেড চিলিটোৱে অকণমান জ্বলা হোৱাৰ লগতে এটা খুব ধুনীয়া ৰং আনে যদি বইল কৰোঁতে আপোনালোকে নিমখ দিয়া নহয় তেতিয়াহ'লে শেষত পৰিমাণ অনুসৰি নিমখটো দিব পাৰে মই বইল কৰোঁতে দিছিলোঁ সেইবাবে এতিয়া অকণমানহে দিছোঁ আৰু শেষত আচাৰ প্ৰায় ৰেডি হৈছে আৰু এতিয়া অলপ ঠাণ্ডা হোৱাৰ পাছত অকণমান সময় ৰ'দত ৰাখিলেই আমাৰ জলফাই আচাৰ খাবলৈ ৰেডি হৈ গ'ল এনেদৰে বনাই খাই চাবচোন আশা কৰোঁ নিশ্চয় ভাল পাব আজিলৈ বাই বাই আকৌ আহি আছোঁ অন্য এটা ভিডিঅ'লৈ চাই থাকিব